নমস্কাৰ, ৱেলকাম টু হয় পাণ্ডা। আৰু আজি মই গৈ আছোঁ চাহ চাবৰ কাৰণে ৰঙিয়া জবান চাব যাম। তো বলক মানে আমি ভিতৰত দি যাম। ভিতৰত মানে বহুত ওচৰে আৰু চেকিং টেকিঙো নাই। এটা হেলমেট লৈছোঁ, গতিকে হেলমেট পিন্ধিব ইচ্ছা নাই গৰমত নেকি। কিন্তু ভিতৰত বঢ়িয়াকৈ লাহে লাহে যাম। তো চাই থাকক আপোনালোকে, বলক লৈ যাম। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ লগত আৰু এজন আছে, সি বোলে ভিডিঅ'ত নুঠে, সেইটো তাতে যাই ৰখি আছে, আমাৰ ফালে চাই আছে। तो ब्लॉग गाइस पूरा जसत शाहरुख तक सब आइसो जवान में हम लोग भी जवान है ए देखा को गाड़ी लाहे लाहे चलो भैया भाई नरे आमिও লাহে লাহে যাওঁ দেচোন গাইছ ইমান দূৰতো নাযাওঁ নহ'লে আপোনাক উৰি চুৰি গৈছোঁ বুলি গাইছ জল্দি যাব লাগে দেৰি হৈছে মানে 5:30 পৰা আছে টিকেটে নাপায় তো আমি মানে একদম আগৰ লাইনৰ পৰা 2 নম্বৰ লাইনটোত কিবাকে পালোঁ 3টা তো 3টা বুকিং কৰিছোঁ উপায়টো নাই একদম আগৰ লাইন চকুটো কিবাহে কৰিব কিজানি গাইছ মুচু ঘূৰাই এনেকৈ গম নাপাওঁ আগত চাই পোৱা নাই আজিলৈকে কিন্তু আজি টিকেট নাই তো উপায় নাই চাবই লাগিব শাহৰুখ দাক হাউসফুল এইফালে বিডিয়াছ চব গাইছ আৰু ইয়াতে এপৰা অকণমান আগত যিবিলাক কাচ কটা পায় বিৰাট ডাঙৰকৈ ৰাস হয় আৰু আমি ইয়াতে ৰাস চাব পাওঁ গাইছ আমি এতিয়া পাই গ'লোঁ কাচ কটা ইয়াতে হ'ব ৰাস আপোনালোকক দেখাই দি আছোঁ এই নিচিনা দলং এই ৰাসত বাপৰে বাপ যাব নোৱাৰি মানুহ এই তাৰপৰা চকৰ পৰাই ৰাম ইয়াতে গাইছ এই কাকা এই গাইছ ইয়াতে ৰাস হয় ন আমি বোলো ইয়াতে ৰাস চাব আহোঁ দে আজি বজাৰ চজাৰ আছিল নেকি বজাৰ শেষেই হ'ল দেখোন বজাৰ শেষেই হ'ল ইমান জল্দি কাচ কটা বজাৰ দোকানে নাই দেখোন গাইছ ৰাসটো ডাঙৰকৈ হয় বাকী এতিয়া কাম নাই গাইছ কাচ কটাত কোন কোনে ৰাস চাব কমেণ্ট কৰি জনাবচোন এই গাইছ তাকে 1.5 ঘণ্টা দেৰি ৰখি এতিয়া বেছিছে এইটো এমফিল লৈ পেলাই সি 1/2 ঘণ্টা দেৰি যায় আমি কালি মানে পাম নেকি গাইছ কালি মানেহে যাই পাম একা কালি মানে যাই পাম দেখোন আৱাজ চাউডাৰ বম গৈছে কিন্তু দেই তো গাইছ এটা জেগাত আমি আহি কেনে ৰখিলোঁ এতিয়া তাৰমানে আমি অলপ মূত্ৰ বিসৰ্জন কৰিলোঁ কৰি কেনে এতিয়া যাই থাকোঁ আৰু মই চুলি কাটিছোঁ কেনে লগা আছিল ভাল লগা হৈছে নে আৰু সিদিনাখনে যি ই কৈছিল চুলি কাটিতে পইচা দিম বুলি সেইদিনা মই পইচা নাই এনে লেকচাৰ দিছিল সিদিনাখনে ভিডিঅ'টো আৰু এটা কথা দেই ভিডিঅ' কেইটাত আপোনালোকে ইমান মৰম চৰম দিছে ন তাৰ কাৰণে বহুত বহুত ধন্যবাদ এনেকৈ দি যাব আৰু আজি ভিডিঅ'ত চাই থাকক মানে আমাৰ দেৰি হৈছে না 5:30 পৰা আছে 4টা বাজি গ'ল তো আমি যায়ে থাকোঁ জলদি মানে দেৰি নকৰোঁ বেছি আৰু তাৰমানে আমাৰ 200 ছাবস্ক্ৰাইবাৰ হ'ব আৰু বেছি নালাগে খুব বেছি 20টামান লাগে কিবা কৰি দিয়া আৰু আপোনালোকে হ'লে বহুত হেভি তাৰ নেকি 200 হ'লে বহুত হেভি সৰু সুৰা উঠিবাৰ কিবাকৈ আৰু অস্তে আগবাঢ়ি যাম আৰু আপোনালোকৰ আশীৰ্বাদত আৰু এফালে ই ইয়াতে ৰখি আছে এই মুখখন নুঠুৱে পগলাই লাজ নহয় কি বা এতিয়া ইহাৰ জানাই কি দিয়া দে গাইছ গাই থাকক নে কি হা গাইছ হাতেদি ধৰি পেলাই ভিডিঅ' কৰিব লাগিছে মানে কি অলপ দিগদাৰ হৈছে মোবাইলটো দি মানে চুইচটো টিপি কাৰণে বন্ধ হৈ যায় বাৰে বাৰে এই 77 টকা আমি এই মানে চৰকাৰক দিলোঁ এই চিনেমাখন চাব অহাৰ নামত GST মানে মাথাটো বেয়া হৈ যায় গাইছ চব ফালে পইচাই পইচা নোহোৱাৰ কাৰণে একো নাই
কিবা এটা কৰিলে GST, ইটো কিনিলে GST, সিটো কিনিলে GST, চবতে GST। গাইছ মানে আমি মুভি চবি দাম দি ল'ব আৰু আৰক চাইছোঁ কি খাই আছে আমি যে নাখায় আমি অকল কি ডাকে তাক নাযাওঁ আমি অকল বেলেগটো খাওঁ ইগিলা আমি খাৱাত নাই আৰু চিনেমা ষ্টাৰ্ট হ'ব আমি যাওঁ সোনকালে 5 মিনিট আছে 5টা পঢ়ি হ'ল 5 মিনিট 5:30 পৰা ষ্টাৰ্ট এতিয়া যাওঁ অলপ চিনেমাখন চাওঁ কেনে লাগে চিনেমাখন চাওঁ অলপ দেখুৱাম দে আৰু বেছি নোখোৱা অলপ দেখুৱাম আৰু ৰিভিউটো দি আছোঁ কেনে লাগে বলক গাইছ চাই থাকোঁ গাইছ মানে আমি অলপ সোনকালে আহিছিলোঁ আৰু সেইকাৰণে লগ এটা ঘৰত গ'লোঁ ৰঙিয়াতে আমাৰ লগ এটা আছে তাৰে পিছতে আকৌ আহি কেনে চাওঁ যে আকৌ এটা ৰেল লাইন মানে ৰেল লাইনটো পৰি আছে আমি এতিয়া সোনকালে যাওঁ কিমান টাইম বা লাগে আৰু চাওক আপোনাৰ 5টা 27 হ'ল 5:30 পাই এফালে আমাৰ শ্ব' আছে আৰু এইটো ডেকা ডেকা আগতে যাই পালা নেকি এই আগত বা ইয়াৰ ৰুচ চাওঁ ইয়াৰ ভালে সোমাই দি এই ক'ত গৈছা তই ক'ত যায় সি গাইছ দেখা পাইছি ইমান যাম শ্বাহৰুখ খানৰ প্ৰেছ চাওক গাইছ শ্বাহৰুখ খানৰ প্ৰেছ এই গাইছ এই ইয়াতে 5:30 বাজিব এতিয়া 5 মিনিট গেল চিনেমাৰ নাচাওঁ নেকি ঘণ্টা ইয়াতে ছাৰ এই 7টা বাজিব এই কিবাকে গাইছ কিবাকে আছোঁ এই কেনে চাব ইচ্ছা আছে না ফুল এক্সাইটেড লগ কৰিছোঁ এই টিকেট দেখাই আছোঁ গাইছ ফাইনেলি সোমাই গ'লোঁ আমি এতিয়া জবান চাম জবানৰ যশোত শ্বাহৰুখ দা যশোত গাইছ তামাম মানুহ এতিয়া আমি একেবাৰে লগ পাম চিনেমা শেষ হোৱাৰ পিছত বেছি টাইম চাই আছোঁ এই জবান মানুহ আমাৰ এই বহি আছে পুৰা ইছ বছ একদম আগত গাইছ ফাৰ্ষ্ট আহিলোঁ ফাৰ্ষ্টত এইটো দেখা গাইছ মানে চিনেমাখন চালোঁ ভাল লাগছে চাই একদম আৰু খাতাৰনাক চিনেমা বনাইছে দেই ভাল লাগছে বহুত ভাল লাগছে দেই চাই কেনে আৰু আমাৰ কিন্তু এটা কথা সেই কি কওঁ মানে আমি একদম আগৰ লাইন পঢ়ছোঁ না তাৰমানে চাই কিনে মাথা খাটা ঘূৰি যায় একদম আগৰ লাইনত পঢ়ছোঁ কিবা ব্লাৰ দেখা পায় আৰু কিবি মানে মাথা খাটা ঘূৰি গৈছে আজি সেইখিনিয়ে কিন্তু চিনেমাখন মজা বনাইছে দেই আৰু এফালে এটা কথা কওঁ এই আজাদ মানে যিটো শ্বাহৰুখ খান মেইন ৰোল প্লে কৰিছে এটা আছে বাপেক আৰু ময়ো গম পোৱা নাছিলোঁ ময়ো মানে এটা আছে শ্বাহৰুখ খান আৰু এটা আছে বাপেক কিন্তু যিটো আজাদ মানে শ্বাহৰুখ খানৰ পুতক সি জেলত জন্ম পাইছে জেলত জন্ম পালে মোৰ এটা কথা মনত পৰিছে শ্ৰীকৃষ্ণ জেলত জন্ম পাইছিল শ্ৰীকৃষ্ণ জেলত জন্ম পোৱা নাছিল শ্ৰীকৃষ্ণ যেনেকৈ পৃথিৱীখন ৰক্ষা কৰিছিল ঠিক তেনেকৈ শ্বাহৰুখ খানে তাৰমানে গুণ্ডাৰ হাতৰ পাই আমাৰ তাৰমানে গোটাই যিবিলাক মানুহ তাৰমানে ভুক্তভোগী মানে গুণ্ডাৰ হাতত বা আমাৰ বেলেগৰ হাতত সিহঁতক কিন্তু ৰক্ষা কৰিছে দেই এইটো চাই কিনে মোৰ ভাল লাগছে মানে একদম শ্ৰীকৃষ্ণক কালি মনত পৰিছে আৰু দে এই বঢ়িয়া চিনেমাখন কিন্তু কিবা এটা বনাইছে দেই যিটো তাৰমানে জোচ অডিয়েঞ্চো যিটো তাৰমানে এটা হাল্লা ক্ৰেজ চিনেমাখনৰ ভিতৰত চাই কেনে মজা লাগছে গোটা কাহিনীটো আপোনালোকক নকওঁ আপোনালোকে চাই নিজে ডিচাইড কৰিব কিন্তু মোৰ কিবা এটা ভাল লাগছে দেই আৰু এতিয়া 8:44 আপোনালোকে মিটাৰত দেখা পাইছে কিজানি 8:44 হ'ল আৰু আমি এতিয়া যাব লাগে ঘৰত গ'লে আমাৰ ঘৰ মোটামুটি ইয়াৰ পৰা 30 কিলোমিটাৰমান হ'ব এতিয়া ৰাতি বহুখিনি হ'ল সিও গ'ল মোৰ ঘৰ পৰা লৈ কিনে ভাবিলোঁ যে ভিডিঅ'টো সিহঁতে সমাপ্ত কৰি দিওঁ আজিৰ কাৰণে তো বাই বাই নেক্সট ব্লগত আকৌ লগ পাম আপোনালোকক